হে গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল ৰিকু ব্লগ। তো আশা কৰিছোঁ সকলোৱে ভালে আছে। তো মই বহুত বেছি ভালে আছোঁ গাইজ। বহুত দিন ভিডিঅ' চিডিঅ' দিব পৰা নাই কাৰণ মই অলপ বিজি হৈছোঁ, মানুহটো গমেই পাইছি। তো মই এটা কাম নকৰোঁ গাইজ। তো কাম চামো কৰি থাকিব লগা হয়, কেতিয়াবা ক'ৰবাত যাব লগা হৈ যায়। তো সেনেকৈ ভিডিঅ'টোৰ পৰা অলপ দূৰত যোৱা গৈছিল গাইজ। তো আজিৰ পৰা আৰু ফাইনেলি আহি গৈছোঁ মই। তো বাকী সকলোৰে খবৰ ভাল বুলি মই কৈ দিছোঁ গাইজ। তো মোৰো বেছি ভাল। তো ভিডিঅ'টো চাই থাকিব একদম শেষক গেলি। তো গাইজ কথাটো হ'ল এনেকুৱা যে ময়ো এইবাৰ এইচ পৰীক্ষা দিছিলোঁ। তো ৰিজাল্ট কি হ'ল, কেনেকুৱা হ'ল, তো আপোনালোককতো মই ক'ব লাগিবই গাইজ। তো মই ৰিজাল্ট হৈছিল গাইজ 3rd ডিভিজন পাইছোঁ মই। তো কিবাকৈ আৰু টানি মুনি পাছ কৰিছোঁ দিয়ক। তো তথাপিও মনত দুখ নাই গাইজ, ইমান কষ্ট কৰি নিজে কেতিয়াবা পৰীক্ষা দিও কামত যাব লগা হৈ যায় গাইজ। তো সেনেকৈ হ'লেও পৰীক্ষাটো কিবাকৈ উত্তীৰ্ণ হোৱাৰ কাৰণে মোৰ কাৰণে মই বহুত বেছি আনন্দ পাইছোঁ গাইজ। তো আৰু বাকী আপোনালোকে যদি কোনোবাই এইচ পৰীক্ষা দিছিল, কাৰ ৰিজাল্ট কেনেকুৱা হ'ল, তো জনাবাচোন প্লিজ কমেণ্ট বক্সত। তো মোৰ কাৰণে যথেষ্ট দিয়ক। আৰু যাৰ পৰীক্ষা হৈ আহিছে গাইজ, তো মানুহটো চব ক'ব সি ঘূৰি থাকে, অনবৰত ঘূৰি থাকে। মানুহৰ কথাটো বাদ দিয়ক গাইজ। তো নিজে আগবাঢ়ি যাব লাগিব সদায়। তো মানুহ যি কি নকওক, তো গাইজ পৰীক্ষাটো দিব পৰা চান্স আছে, আপোনালোকে দিব। তো মনত দুখ ৰাখি কিনে একো লাভ নাই গাইজ, কাৰণ কোনেও কাৰো হৈ একো নকয়। আজিকালি মানুহ লাগে দিবহে চাই। তো একদম নিজৰ মতে চলক, কাই একো কৰিবও নোৱাৰে। তো পৰীক্ষাটো দিলেই হ'ল। যদি কাৰোবাৰ বেয়া আহিছে তো দুখ কৰি নাথাকিবা, কাৰণ আৰু একবাৰ দিবই পাৰিবা। তো সেইখিনিয়ে। তো গাইজ ইংলিছত পাইছিলোঁ 39, অসমীয়াটো 39, লজিক এণ্ড ফিলচফিত পাইছিলোঁ 49, স্বদেশ অধ্যয়নত 47, পলিটিকেল চায়েন্সত 46, এডুকেশ্যনত 39। তো এইখিনিয়ে ধৰক গাইজ। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। আকৌ লগ পাইছোঁ নেক্সট এটা ব্লগত। তো কমেণ্ট কৰি দিব গাইজ কাৰ কাৰ পৰীক্ষা ভাল হৈছে। বাই বাই।